ধুনীয়া ধুনীয়া আৰ্ট কৰিছে দেই। পবিত্ৰ কৰা সহায় অজিত বৰা ডাঙৰীয়া ত্ৰিবেণী কলা সংগীত একাডেমীৰ সভাপতি অধ্যক্ষকে প্ৰতিষ্ঠা কৰি বিষয়ববীয়াসকল ত্ৰিবেণী সংগীত কলা একাডেমীৰ ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকল মাইনা ৰূপৰে সকলোকে শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। আজি ষষ্ঠ ত্ৰিবেণী সংগীত কলা একাডেমীৰ প্ৰতিষ্ঠা দিৱসৰ এই মঞ্চ যিগৰাকী মহান মনীষীৰ নামত দিয়া হৈছে স্বৰ্গীয় প্ৰেমানন্দ শইকীয়া ডাঙৰীয়া। তেখেত প্ৰতিষ্ঠা ডাঙৰে পৰা ত্ৰিবেণী সংগীত কলা একাডেমীৰ এজন বিষয়ববীয়া আছিল আৰু তেখেতক শ্ৰদ্ধাৰে মই শ্ৰদ্ধাঞ্জলি দিছোঁ। তেখেত য'তেই আছে কুশলে থাকক, শান্তিত থাকক। ক্ষেত্ৰত আগুৱাই নিয়াত যথেষ্ট অৰিহণা আগবঢ়ায়।